আরে দি দে না 4 3 2 1 আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা মিলা প্ৰীতি তেওঁলোকৰ বৌদ্ধিক প্ৰতিভা বিকাশ হোৱাত এক সুযোগ দিয়া হৈছে আৰু ইয়াৰ লগতে এই ওচৰ চুবুৰীয়া ৰাইজৰ এটা গেট টুগেডাৰ অৰ্থাৎ এটা সম্প্ৰীতি ভাৱ গঢ়ি বিভিন্ন ৰঙৰ ফুলৰ সৌন্দৰ্যৰে বাগিচাখনৰ সৌন্দৰ্য বহু বেছি ধুনীয়া হয় কিন্তু নাম সেই একেখন বাগিচাই ঠিক আমি অসমীয়াও তেনে সূৰ্যৰ পোহৰত সাতটা ৰং আছে সাতটা ৰঙৰ সংমিশ্ৰণ হৈ বগা ৰং সৃষ্টি হৈছে আৰু আমি এই বগা ৰংটো সাতটা ৰঙৰ সংমিশ্ৰণত দেখিছোঁ সাতটা ৰং ভিন্ন ভিন্নভাৱে জড়িত সকলো ৰাইজ আৰু এই সম্প্ৰদায় উৎসৱৰ বাবে অনুষ্ঠিত সভাখনৰ সভাপতি মহোদয় তথা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল শিৰণমস্য ব্যক্তিসকল আই মাতৃসকল দীপক ভৈনী ছাৰক সন্মান জনাব শ্যামফৰ চৰ্বিয়াৰী তেখেতে সন্মান জনাব বিচাৰক মণ্ডলী শ্ৰীযুত দীপক ভৈনীদেৱক ভাত